হাই ফ্ৰেণ্ডছ, আজি এইটো ভিডিঅ'ত আলোচনা কৰিম SCERT DLEDৰ ফাৰ্ষ্ট ৰাউণ্ডৰ ৰিজাল্ট কেতিয়া দিব বা আপোনালোকে ৰিজাল্টৰ পিছত কি কৰিব লাগিব সেই সকলোবোৰ এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে সকলোৱে শেষলৈ এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। SCERTয়ে লাষ্ট নটিছখনত প্ৰকাশ কৰিছিল যে ফাৰ্ষ্ট কাউন্সেলিং কৰিব লাগিব 31 জুলাইৰ ভিতৰত। যেহেতু অসমত বানপানী চলি আছে, সেইবাবে 31 জুলাইৰ ডেটটো এক্সটেণ্ড কৰি 3 আগষ্ট লাষ্ট ডেট কৰিছিল। আৰু যোৱাকালি SCERTয়ে নতুনকৈ এখন নটিছ প্ৰকাশ কৰিছে আৰু এই নটিছখনত ৰাউণ্ড 1ৰ ৰিজাল্ট কেতিয়া দিব, লগতে ৰাউণ্ড 2 ৰিজাল্ট কেতিয়া দিব আৰু ছেকেণ্ড কাউন্সেলিং কেতিয়া আৰম্ভ হ'ব, ষ্টেপ বাই ষ্টেপ সকলোবোৰ ইয়াত দিয়া আছে। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গতিকে ইয়াত দিয়া আছে ৰাউণ্ড 1ৰ যিটো ৰিজাল্ট আছে সেইটো দিব 6 আগষ্ট তাৰিখে, আৰু ৰাউণ্ড 1ৰ ৰিজাল্টৰ লগতে যিখন কাট অফ মাৰ্কৰ লিষ্ট আছে সেইখনো একেলগে প্ৰকাশ কৰিব। আৰু ৰিজাল্ট দিয়াৰ পিছত আপোনালোকে 7 আগষ্টৰ পৰা 11 আগষ্টৰ ভিতৰত আপোনালোকৰ নাম যিখন কলেজত আহে সেইখন কলেজত গৈ এডমিশ্যনটো লৈ ল'ব লাগিব। আৰু এডমিশ্যনৰ লগত সকলোবোৰ যাৱতীয় ডকুমেণ্টছ আপোনালোকে লৈ যাব লাগিব। যদি আপোনালোকে 7 আগষ্টৰ পৰা 11 আগষ্টৰ ভিতৰত কলেজখনত গৈ এডমিশ্যন নলয়, তেতিয়াহ'লে আপোনালোকৰ ছিটটো কেঞ্চেল হৈ যাব। আৰু যেতিয়া ফাৰ্ষ্ট ৰাউণ্ডৰ এডমিশ্যনৰ পিছত কলেজবিলাকত যিখিনি ছিট ভেকেণ্ট থাকি যাব, সেই ভেকেণ্ট থকা ছিটবোৰৰ ওপৰত ভিত্তি কৰি SCERTয়ে এখন ভেকেঞ্চি লিষ্ট উলিয়াব। আৰু এই লিষ্টখন উলিয়াব 13 আগষ্টৰ দিনা। আৰু তাৰপিছত আপোনালোকৰ ৰাউণ্ড 2ৰ ৰিজাল্ট দিব 14 আগষ্ট তাৰিখে। গতিকে আপোনালোকে ৰাউণ্ড 2ৰ বাবে এক্সট্ৰা কাউন্সেলিং কৰিব নালাগে। যেতিয়া আপোনালোকে ফাৰ্ষ্ট কাউন্সেলিং কৰিছিল তাৰ ওপৰত ভিত্তি কৰিয়ে ৰাউণ্ড 2ৰ ৰিজাল্ট দিব। যদি আপোনালোকৰ নাম ৰাউণ্ড 1ত নাহে, তেতিয়া হয়তো ৰাউণ্ড 2ত আহিব পাৰে। গতিকে আপোনালোকে ৰাউণ্ড 2ৰ বাবে এক্সট্ৰা কাউন্সেলিং কৰিব নালাগে। আৰু যেতিয়া ৰাউণ্ড 2ৰ এডমিশ্যনবিলাক শেষ হৈ যাব, তেতিয়া যিখিনি ছিট ভেকেণ্ট থাকি যাব সেই ছিটখিনিৰ ওপৰত ভিত্তি কৰি SCERTয়ে 19 আগষ্টৰ দিনা এখন ভেকেঞ্চি লিষ্ট উলিয়াব। আৰু ভেকেঞ্চি লিষ্টখিনি উলিয়াৰ পিছত ছেকেণ্ড কাউন্সেলিং আৰম্ভ হ'ব। আৰু ছেকেণ্ড কাউন্সেলিং আৰম্ভ হ'ব 20 আগষ্ট তাৰিখৰ পৰা। আৰু এই ছেকেণ্ড কাউন্সেলিং আৰম্ভ হ'ব তেতিয়াহে যদি ছিটবোৰ ভেকেণ্ট থাকি যায়, তেতিয়াহে ছেকেণ্ড কাউন্সেলিং আৰম্ভ হ'ব। ছেকেণ্ড কাউন্সেলিং কৰাৰ পিছত ৰাউণ্ড 3ৰ ৰিজাল্ট দিব 24 আগষ্টৰ দিনা। আৰু ৰাউণ্ড 3 ৰিজাল্ট দিয়াৰ পিছত আপোনালোকে 29 আগষ্টৰ দিনা কলেজবিলাকত গৈ এডমিশ্যন ল'ব লাগিব। আৰু যদি থাৰ্ড কাউন্সেলিঙৰ পিছতো কলেজবিলাকত ছিট ৰৈ যায়, তেতিয়াহ'লে SCERTয়ে এখন ভেকেঞ্চি লিষ্ট পাব্লিছ কৰিব 1 ছেপ্টেম্বৰৰ দিনা। আৰু সেই লিষ্টখনৰ ওপৰত ভিত্তি কৰিয়ে স্পট এডমিশ্যন হ'ব। স্পট এডমিশ্যনৰ দিনা আপোনালোকে কলেজবিলাকত যাব লাগিব আৰু কলেজবিলাকত গৈ এপ্লাই কৰিব লাগিব। যিহেতু SCERTয়ে 6 আগষ্টৰ দিনা ৰাউণ্ড 1ৰ ৰিজাল্ট প্ৰকাশ কৰিব, সেইবাবে আপোনালোকে যাৱতীয় সকলোবোৰ ডকুমেণ্টছ এডমিশ্যনৰ বাবে সাজু কৰি ৰাখক। কিয়নো 7 আগষ্টৰ পৰা এডমিশ্যনবোৰ ষ্টাৰ্ট হৈ যাব। গতিকে সকলোবোৰ যাৱতীয় ডকুমেণ্টছ এতিয়াৰ পৰাই সাজু কৰি ৰাখক। গতিকে আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে কমেণ্ট বক্সত সুধিব পাৰে। আজিলৈ এইখিনি আছিল। ধন্যবাদ।